কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ অন্তৰ্গত হাওৰাঘাট আঞ্চলিক বেলেগুৰি প্ৰাথমিক শাখাৰ পৰা আমি এই 5জনীয়া দলটি আজি পদবজ্ৰে আহি আমি এই কলিয়াবৰ দলঙৰ ওচৰত আমি উপস্থিত হৈছোঁ। প্ৰায় আমি 120 কিলোমিটাৰ অতিক্ৰম কৰিছোঁ এতিয়ালৈকে। গতিকে আমি এই যাত্ৰাৰ পথত আমাক যিসকল ভকত বৈষ্ণৱে আমাক যিখিনি সঁহাৰি জনাইছে তেখেতসকললৈ আমি সেৱা নিবেদন কৰিছোঁ। আৰু আমি হয়তো অহাকালিলৈ নিশ্চয় আমি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত হ'ম। গুৰুজনে আমাক কৃপা কৰিব আৰু গুৰুজনাৰ আমি আশীৰ্বাদ লৈ আজি এই কলীয়া ভোমোৰা দলঙত উপস্থিত হৈছোঁ বৰ্তমান। কৃষ্ণ বৰ্তমান এই পৰ্যায়লৈকে আমাৰ 5জনীয়া দলটোৰ এতিয়ালৈকে স্বাস্থ্যৰ কোনো অৱনতি ঘটা নাই। আমাৰ যিসকলে আমালৈ যিখিনি সেৱা প্ৰদান কৰি আছে তেখেতসকলৰ আমি আশীৰ্বাদ লৈ আমি বৰ্তমানলৈকে আমি এতিয়ালৈকে ভটাৰা নাই। আৰু গুৰুজনাৰ যি আশীৰ্বাদ নিশ্চয় গুৰুজনাই আমাক কৃপা কৰি আছে, সেইকাৰণে আমাৰ স্বাস্থ্যৰ কোনো এতিয়ালৈকে অৱনতি ঘটা নাই। আমি অহাকালিলৈ স্বাস্থ্য অৱনতি নঘটাকৈ আৰু গুৰুজনে আমাক কৃপা কৰিলে আমি এইখিনি আমি গুৰুজনাৰ ওচৰত আমি প্ৰাৰ্থনা নিবেদন কৰিছোঁ। কৃষ্ণ।